মই কলগছ শুনি যাই আছোঁ মই এটা প্ৰেমত পৰিছোঁ। তো হে গাইজ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি হৈছে 31 অক্টোবৰ আৰু সেই দেৱালীৰ প্ৰথমটো দিন। আৰু দেৱালীৰ প্ৰথমটো দিন হিচাপে আপোনালোকক দেৱালীৰ শুভেচ্ছা জনালোঁ। আৰু আমাৰ ৰাস্তাটো কলপুলি পুতিবলৈ আছেই। আৰু মোৰ যিহেতু এখন সৰুকৈ দোকান আছে, সেই দোকানতো বোমা বেচিম। সেইদিনাতো বোমাবিলাক ভালকৈ দেখুৱাইছোঁ, আজিও ভালকৈ দেখুৱাম। তো বোমা চাউণ্ড শুনিছেই চাগে। তো এনেকৈ চাই থাকিব আৰু ৰাতিৰ দৃশ্যটোও দেখুৱাবলৈ আছে। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। বোমাবিলাকতো ৰাস্তাত উলিয়াই দিছোঁ, এইবিলাক ইয়াত সেইদিনা দেখুৱাইছিলোঁৱে আৰু আজিও। আৰু এয়া কলপুলি পুতিবলৈ গাঁতটো খান্দি ল'লোঁ। আৰু এনেকৈ কলপুলি পুতা হোৱাৰ পিছত মালাকেইডাল লগাই লাইটটো লগাইছিলোঁ। এনেকৈ লাইট এইটো লাইটটো গম পাই চাগে, ঘূৰি থাকে যে এই লাইটটো। তো গাইজ আমাৰ কলপুলি পুতা হৈ গ'ল আৰু ময়ো এই লাইটটো লগালোঁ, মালা লগালোঁ। চাব লাইটটো জ্বলি যাব। এতিয়া সিমান ভাল দেখা হোৱা নাই, ৰাতি আৰু ভাল দেখা হ'ব। চাই থাকিব ভিডিঅ'টো। গাইজ এতিয়াহে সময় পাওঁ গা ধুবলৈ, কলপুলি আৰু মালা লগাই লাইট লগাই এতিয়াহে সময় পাওঁ, 5টা বাজিলে। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ৰাতি কেনেকুৱা হয় ভালকৈ দেখুৱাইছোঁ। তো গাইজ গা ধোৱা হৈ গ'ল আৰু এয়া বাইদেৱে কাম কৰি আছে ইয়াত। তো গাইজ বাইদেৱে ৰংগলী বনাই আছে, চাওঁ। তো গাইজ এইবিলাক ৰংগলী বনোৱা হৈ গ'ল, বাইদেউ আৰু এজন ছোৱালীয়ে বনাইছে। এইডালে আমাৰ কলগছডাল আৰু এইটো লাইট এইমাত্ৰ লগোৱা। তো গাইজ এইবিলাক বাঁহ লগাইছে আৰু বাঁহত মাটি এনেকৈ দিছে ছাতি দিবলৈ। আৰু গাইজ এনেকৈয়ে গধূলি হৈ গ'ল আৰু গধূলিৰ আৰম্ভণি কৰিবলৈ ধুবই এটা ৰাইন' বোমা মাৰি গধূলিৰ আৰম্ভণিটো কৰি দিলে। আৰু গধূলি লাইটটো দেখিবলৈ এনেকুৱা হয়, এই ফ'কাছটো লাইটটোত পৰিলে। গাইজ আমি বৰ্তমান ফুৰিবলৈ ওলাই আহিছোঁ আৰু এয়া মোৰ লগত আছে প্ৰাঞ্জল। ফাক্সটো জ্বলাই দিওঁ। এয়া হানিছি ফটো উঠিলোঁ তামান গাইজ। গাইজ ফটো দেখছি না নাই, ফটো উঠাৰ কাৰণে পোজ দি আছে। হৈছি ভিডিঅ' বনাইছোঁ এইটো নহয়, এইটো বোমাই নহয়। কি কৰে ই? গাইছে লাগে এইটো কি চকৰি নেকি? এইটো এটা চকৰি চকৰি না? এইটো জুই ধৰিছা? অদ্ভুত বনালো খুলে দি অলপমান লাইট থেৱা লাগে বোমাটো চকৰি। অদ্ভুত বনা আমাৰ গাঁৱত বুলেট ডাইৰেক্ট। আৰু এই অদ্ভুত বোমাটো মাৰিছে আমাৰ এইজন মহাপুৰুষে। ফাটি যাব পাৰে কিন্তু ৰিক্স নাই। ফাটিও যাব পাৰে, ৰিক্স নাই। পোৱে ধৰা জুই হ'ল জুই পাব পাৰা। লাগে লাগে অ' হাইড্ৰজেন দিছে। হাইড্ৰজেন লাগে দিছো গেল। এতিয়া এই চকৰিটো গাইজ আমি বুট খাই খাই ই কথা পাতি আছে কাৰোবাৰ লগত, নাজানো কাৰ লগত, আমি আৰু ক'ব নাযাওঁ। কিন্তু আমি বুট খাই আছোঁ আৰু ই বুট কাটা চিটে আছে, কিন্তু ই অলপ সেই পাগলা গাইজ। এনেকৈ বুটে খুৱাবা নেকি? অ' বাবু বুট খুৱাই আছে এনেকৈ। তাকো খোৱা বুট নাখোৱাই হা। मेरा सतंगा हेलो মোক চুই দম দিছি তাক দম দিছো মোক লাগ দিলি কা হামে মাৰো এক মাৰো পানী লৈ বাট হেই মোৰ টাকা লিং লৈ চাই দি দে আকৌ। বাবা মই এটা প্ৰেমত পৰিছোঁ, বাবা বাবা কিন্তু তাই মোক আজি ফোন নাম্বাৰটো নিদিয়ে। ওয়াহ লগত তোৰ ফোনেদি মোক ফোন কৰে, কিন্তু তই ফোন নাম্বাৰটো নিদিয়ে। নামটো কৈ দি এইটো গল্প না চায়েৰী? একদম মনটো বিৰাট দুখ, কিন্তু ধুবতে আগালে ফ্ৰেণ্ড হৈ থাকোঁ, কিন্তু এতিয়া মনটোত হাজাৰ দুখ, কিন্তু তথাপি মই অকণ ফূৰ্তি
চাৰি মাৰিবা দিছিলো হ্যাপি দিৱালী হোলি হ্যাপি হোলি নহয় দিৱালী ওকে বাই হাই দোস্ত এইটো এটা গাইছ বোমা চুৰ এইটো ফেচটো চাই লওক এইটো এটা বোমা চুৰ চুৰ কৰি এই ক'ত চুৰ বোমা চুৰ বোমা থ এ ভাই এইটো গাইছ তোক এফাল দিয়া ই আৰু শাৰীত পাগলা হৈ গৈছি দিলে থাকি কথা তুমি পাওয়া না গাল কি হবে তো গাইছ আমাৰ এনকে দেৱালী বাজছি এলা মালা এলা এপ্লে আৰু এতিয়া আমি ফুৰিব যাওঁ আৰু এডলাই আমাৰ কলগাছ আৰু গাইছ এইটো মন্দিৰ গৈ আছিলোঁ এইটো মন্দিৰ তো গাইছ এনকে দুই পেকেট চিপছ খাইছোঁ আৰু বেলেগ খনাই সেই চিপছ খাই তো গাইছ আমি বৰ্তমান মন্দিৰত আছিলোঁ মন্দিৰত আহি ফটা চটা লৈ এনকে চিপছ খাই এতিয়া যাওঁ এতিয়া ঘৰত এয়া প্ৰাঞ্জল ধুব আৰু মই এনকে একেলগে অলপ আগত ফুৰিও আহিলোঁ এনেকৈ এতিয়া যাই আছোঁ আৰু বেলেগ মন্দিৰত যাম আৰু এতিয়া আমি এটা বেলেগ মন্দিৰত যাই আছোঁ কিন্তু আমাৰ এটা কাষৰে কালী মন্দিৰ আছে তাতে যাই আছোঁ পাণ নাকি এনেকৈ এটা মানুহৰে গাইছ এনে ভাগে ভাগে খাই আছে এইটো খৌকা এইটো বোলে তোমাৰ কিবা সেয়া ৰাইন' নাকি অ' চাউণ্ড আছে কিন্তু ফাটলি অ' ৱেল ডান শ্বট গাইছ বোমাটো মাৰি কেনেকুৱা লাগিছে আপোনাৰ দুবাৰ কা আছিল মামা ফুচকা গেলি কিন্তু অলপ ডাউন পৰি গেলা হয় চলটো দুবাৰ কা আছিল দুবাৰ পা চকৰিটো তেতিয়া দেখছো নহয় দুবাৰ চকৰি খানাই অ' দুবাৰ সেই চকৰিৰ নামত জুয়ে ধৰে দুবাৰ চকৰি কাটি যায় এই চকৰি নে খুটকে আছে আর কি জানবি সৰু চকৰি হয় হয় সৰু আছে আৰু গাইছ এফালে এনেকৈ আগত ছাতি জ্বলাইছি এনেকৈ মালা চালা দিছি আমাৰ হেফলৰ দৰে গাইছ এফালে এটা বিল্ডিঙত মালা দিছি মজা দেখা হৈছে কিন্তু ইয়াৰ পৰাই ধৰিব পৰা নাই খালি নাজতে এই অৱস্থা হ'লে কলগাছৰ আৰু কালি কালি কিন্তু কলগাছ নেটখোৱে বেলেগে নকৰে আমিও কৰিব লাগিব আৰু না অৱস্থা হে গাইছ এতিয়া প্ৰায় টাইম আপোনাৰ বাজিল 3টা মোটামুটি 7 মান হ'ল বুলি আমি এতিয়া মানে যিহেতু দেৱালী শেষ বুলি আমি তাৰমানে কলগাছ ভাঙিব যাই আছোঁ কালি আৰু দেৱালী আছে সেইটো বেলেগ কিন্তু আজি আৰু আমি এতিয়া কলগাছ কাটিম ক'ৰ পৰা ওলাই গাইছ আপোনালোকে চাই লওকচোন একদম শুনচান জেগা কোনো ক'তো একো নাই চব আন্ধাৰ এই এবাৰ তাৰমানে এতিয়া আমি এটা কলগাছ ভাঙিম হে গাইছ মিছন 1 কলগাছ একডাল ভাঙিলোঁ গাইছ চাই লওক গাইছ আৰু নামন সময় আছে আমি সেই মন্দিৰটো পামেই আগত নাম চলি আছে না শুনছি কিজানি তো যাই আছোঁ গাইছ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই আৰু গাইছ এই সেয়াই ভালকৈ তাতে যাই কিনে দেখি আছোঁ তো গাইছ আমি এই মন্দিৰটো আহি পালোঁ চাউণ্ড বহুত হৈ আছে সেইকাৰণে আৰু সিমান কনাই আকৌ আৰু এতিয়া বহি ল'লোঁ আৰু এনেকৈ চাহ জিলাপি খায়ো অলপ এনেকৈ এনজয় কৰি আছোঁ গাইছ আমি মন্দিৰত চাহ পানী খাই এতিয়া যাই আছোঁ ঘৰৰ অভিমুখে আৰু বোমা এটা আছে ক'ত মাৰো পাত্তা নাই ঘৰতে ঘৰত মাৰিবৰ কাৰণে বেটাৰী আছে কি কাম চুৰি চুৰি चूड़ी कैसा लगा मेरा मजाक कुछ नहीं हमको अच्छा नहीं लगा हमको पुतला पुतला डोरेमोन सा लगा जादू जादू हमको डोरेमोन जैसा लगा जादू से पंगा मत लो जादू एक बोतल डाकू है डाकू हाँ हम डाकू ही है इतना खराई पालो আৰু আমাৰতো দেৱালী ইনকেই গ'ল তো গাইছ আজি দেৱালী শেষ তো যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটোত এটা ছাবস্ক্ৰাইব কৰি দিব যদি কৰা নাই তো কালি আৰু লগ পাম তো বাই বাই